নমস্কাৰ মই হিৰজ্যোতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ সোণৰ অসম চেনেলটিলৈ আৰু আজি হৈছে হোলীৰ দ্বিতীয় দিন আৰু আমি যাবলৈ ওলাইছোঁ যোৰহাটৰ পৰা মৰিয়নি গিবন অভয়াৰণ্যলৈকে বাইকেৰে যাত্ৰা কৰিম আৰু বন্ধু কেইজন আহি আছে সিহঁতক অপেক্ষা কৰি আছোঁ তেন্তে বলক দেৰি নকৰোঁ ভিডিঅ'টোলৈ আগবাঢ়ো আৰু মোৰ ঘৰ হৈছে নলবাৰীত আৰু বৰ্তমান কৰ্মসূত্ৰে আছোঁ তিয়কত ইয়াতো হোলী খেলা লগ নাই তেনেকৈ আৰু দুজনমান আছে বন্ধু সেইকেইজন আহি আছে তাকে যাওঁ অকলে অকলে খেলিলোঁ ৰাতিপুৱাৰ পৰা সিহঁতৰ লগত খেলিম আৰু আহিবলৈ গোটেইকেইজন বন্ধু তিতাবৰৰ পৰা আৰু এয়া চাহ বিস্কুট খুৰে যোগান ধৰিছে আৰু চাহ খাই ওলাই যাম আৰু গোটেইকেইটাই একদম চাহ খোৱাত ব্যস্ত লাইন হৈ ধুনীয়াকৈ বহি লৈছে চাহ খোৱাত ব্যস্ত আৰু চাহ তাহ খাই আমি ওলাই যাম তিয়কৰ পৰা মৰিয়নি গিবন অভয়াৰণ্যলৈকে তেন্তে বলক আৰু গোটেইকেইটাই ফাকু খেলি পেলাই চাহ তাহ খাই একদম ৰেডি বাইক ৰেডি তেন্তে বলক আমি গৈ থাকোঁ হোলী খেলিবলৈ হেপী হোলী হেপী হোলী ঘটি দিছে সুন্দৰ আহক আহক আহিছে না জম কোৱা আপুনি আগত যাচোন চিন নাপাব বুলি কোৱা আজি কাগজ চিন নাপাব প্ৰত্যেক বছৰে হোলী খেলোঁ এইবাৰ নাই মিছ কৰিছোঁ গোটেই বন্ধু বান্ধৱীসকলকে আৰু আশা কৰোঁ অহাবাৰ গোটেইকেইটা লগত খেলিম ঘৰলৈ যাম ঘৰত খেলিম চাকৰি জীৱনত এয়াই প্ৰব্লেম দূৰত থাকি আজি হোলী ডিফেন্সত থাকিলে এইবোৰে প্ৰব্লেম হ'ব ডিফেন্স লাগে হোলীত ডিফেন্সৰ দৰে কামবিলাক যদিও বন্দুকটো নাই কলমটোৱে বন্দুক উপায় নাই তথাপিও মিছ কৰিছোঁ আজি নলবাৰী আৰু আহি এই আমি পালোঁ গিবন অভয়াৰণ্য হলঙাপাৰ গিবন অভয়াৰণ্য
কৰ্মসূত্ৰে যোৱাভাৱে থাকিব লগা হৈছে, ঘৰত যাব পৰা নাই। ঘৰখন বহুতে মিছ কৰিছোঁ হোলীৰ দিনা আজি। এতিয়া এই কৰ্মস্থলীতে আমিও পালন কৰিবলগীয়া হৈছে। কৰ্মস্থলীতে আজি পালন কৰিলোঁ, সকলোকে হেপী হলি চলালোঁ। আৰু সকলোৰে জীৱনত যাতে এনেকৈ ৰঙেৰে উপচি পৰক তাৰে কামনাৰে সকলোৰে ভাল হওক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। নতুন চেনেলত মই অসম আজিলৈ আহিছোঁ। জয় অসম।